ভিটামিন সি বুলি ক'লে কি মনত পৰে সাধাৰণতে মনত পৰে আমাৰ টেঙা বা কমলা টেঙা নহয় জানো আৰু লগতে মনত পৰে যে আমাৰ কৰোনা সময়ত বহুত বেছিকৈ ব্যৱহাৰ কৰা হৈছে আৰু এই ভিটামিনছৰ অকল এআই গুণ নহয় আৰু বহুত গুণ আছে সেই গুণবোৰৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত কম আৰু তাৰোপৰি অকল যে কমলা টেঙা আৰু নেমু টেঙাৰ পৰা আমি ভিটামিন সি পাওঁ সেইটো কথা নহয় আমি আৰু কি কি খাদ্যৰ পৰা ভিটামিন সি পাব পাৰোঁ আমাৰ দিনটোত কিমান ভিটামিন সি প্ৰয়োজন হয় বা ডেইলি খাব লাগে নে নালাগে সেই সকলোখিনি আজি মোৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে তেনেহলে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সদায় কোৱাৰ দৰে পুনৰ এবাৰ আপোনালোকক কৈছোঁ যে ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰিব আৰু এই চেনেলটো ছাপোৰ্ট কৰিবৰ বাবে ছাবস্ক্ৰাইব কৰি থ'ব ভিটামিন সি একচুৱেলি এটা বহুত এসেনশিয়েল ভিটামিন হয় যিটো আমাৰ শৰীৰত প্ৰয়োজন হয় অকল ভিটামিন সিয়ে যে আমাৰ দৰকাৰী কামখিনি ভিটামিন সিৰ কামখিনিয়ে কৰে সেইটো নহয় ই অন্যান্য বেলেগ মিনাৰেলছ আৰু নিউট্ৰিয়েন্টছ আমাৰ বডিয়ে এবজৰ্ব কৰিবৰ বাবেও সহায় কৰে আৰু এই ভিটামিনটো যিটো আমাৰ এসেনশিয়েল ভিটামিনছ বুলি কওঁ সেই এসেনশিয়েল ভিটামিনছটো আমাৰ ৰেগুলাৰ প্ৰয়োজন পৰে ডেইলি প্ৰয়োজন পৰে কিহৰ কাৰণে প্ৰয়োজন পৰে কাৰণ আমাৰ শৰীৰে ভিটামিন সিটো বনাব নোৱাৰে বা প্ৰডিউস কৰিব নোৱাৰে ইয়াক আমি সদায় খাদ্যৰ যোগেৰেহে পাব পাৰোঁ কিন্তু এটা ভাল খবৰ আছে যে আমাৰ এনেকুৱা বহুত খাদ্য আছে য'ত ভিটামিন সি বহুত হাই পৰিমাণে পোৱা যায় আৰু সেই খাদ্যকিটা আমি ৰেগুলাৰ খাই থাকিলে আমাৰ ভিটামিন সিটো যিটো আমাৰ প্ৰয়োজন হয় ডেইলি সেইটো আমি কমপ্লিট কৰি ৰাখিব পাৰিম এতিয়া তেনেহলে মই কম আপোনালোকক যে এই ভিটামিন সি ইমিউনিটিৰ লগতে আৰু কি কি ক্ষেত্ৰত সহায় কৰে প্ৰথমটো হৈছে আমাৰ এন্টিঅক্সিডেন্টছ হিচাপে ই কাম কৰে আৰু ই এন্টিঅক্সিডেন্টছ হিচাপে আমাৰ স্বাস্থ্যত কেনেদৰে সহায় কৰে সেইটো হৈছে আমাৰ স্বাস্থ্যত বিভিন্ন অপকাৰী খাদ্য খাই থকাৰ বাবে বা আমাৰ ষ্ট্ৰেছ লেভেল বাঢ়ি থকাৰ বাবে বা বিভিন্ন কাৰণত আমাৰ কিছুমান অপকাৰী মলিকুলছে অপকাৰ কৰি থাকে আৰু সেই মলিকুলছবিলাককে আমি কওঁ ফ্ৰী ৰেডিকেলছ বুলি বহুতে চাগে শুনিছে যে ফ্ৰী ৰেডিকেলছটো বহুত অপকাৰী আৰু বিশেষকৈ তেল বাৰে প্ৰতি ভাজি থকা তেল একেটা তেলতে যদি বস্তু ভাজি থাকে তাৰ পৰাও ফ্ৰী ৰেডিকেলছ হয় আৰু এই ফ্ৰী ৰেডিকেলছবোৰে বহুত ডাঙৰ ডাঙৰ ক্ৰনিক প্ৰবলেমছ আমাৰ স্বাস্থ্যলৈ আনে যেনেকৈ ধৰি লওক হাৰ্ট ডিজিজ হ'ব পাৰে কেঞ্চাৰৰ কাৰণ হয় ফ্ৰী ৰেডিকেলছ সেইবাবে এই ফ্ৰী ৰেডিকেলছবোৰ আমাৰ বডিৰ পৰা আঁতৰাবলৈ সহায় কৰে ভিটামিন সি আৰু সেইবাবে ভিটামিন সিটো এন্টিঅক্সিডেন্টছ হিচাপে ব্যৱহাৰ কৰা যায় দ্বিতীয়টো কাৰণ হৈছে আমাৰ হাই বিপি যিটো হৈছে আমাৰ হাই বিপি ক্ষেত্ৰত ভিটামিন সি আমি খালে ইয়াক কন্ট্ৰোল কৰিবলৈ সহায় কৰে বা নৰ্মেল আনিবলৈ সহায় কৰে আৰু এই ভিটামিন সিটো আমি ৰেগুলাৰ খাব লাগিব এনেকুৱা নহয় যে ভিটামিন সি আমি সদায় মেডিচিনছ বা দৰৱেৰে খাব পাৰোঁ বহুতে জানেই চাগে ভিটামিন সি ফাৰ্মাসীত পাই বহুতে খায়ও আছে কিন্তু যিমান পাৰে সিমান আমাৰ ফ্ৰেছ শাক-পাচলি বা ফল-মূলৰ পৰা এই ভিটামিন সি খিনি পালে বেছি লাভ হয় সেইবাবে যদি দৰৱ খাইছে তেনেহলে ডক্টৰৰ পৰামৰ্শ লৈ পেলাই খাব আৰু নহলে সেইখিনি আমি ঘৰুৱা কিছুমান খাদ্যৰ পৰাই পাই থাকিব পাৰোঁ এই বিপিটো ক্ষেত্ৰটো মই কওঁ যে সিস্টলিক আৰু ডায়াষ্টলিক দুটা থাকে যিটো আমাৰ ওপৰত আৰু তলত ৰিডিং পাওঁ বিপি জুখোতে সেই দুইটা ৰিডিঙকে কমাবলৈ সহায় কৰে আমাৰ এই ভিটামিন সি যদি আমি ৰেগুলাৰ ঠিকমতে আমাৰ স্বাস্থ্যত দি থাকোঁ 3 নম্বৰ কাৰণটো হৈছে আমাৰ হাৰ্ট ডিজিজ যিহেতু বিপি ক্ষেত্ৰত সহায় কৰেই তাৰোপৰি আমাৰ ট্ৰাইগ্লিচাৰাইডছ কমাবলৈ আৰু এলডিএল যিটো আমাৰ বেয়া কলেষ্ট্ৰল হয় সেইটো বাঢ়ি গ'লে সেইটো কমাবৰ বাবেও সহায় কৰে এই ভিটামিন সিয়ে তাৰ পিছৰটো হৈছে আমাৰ ইউৰিক এচিডতো আমি বহুতে ভুগি থাকোঁ বিষ গাউটৰ প্ৰবলেম হৈ থাকে তেনেকুৱা ক্ষেত্ৰতো দেখা যায় যে ভিটামিন সি যদি খায় তেনেহলে ইউৰিক এচিডো অলপ পৰিমাণে হ'লেও কন্ট্ৰোল কৰিবলৈ সহায় কৰে পিছৰটো কাৰণ হৈছে আইৰণ ডেফিচিয়েন্সি যিটো এটা বহুত ইম্পৰ্টেন্ট কথা হয় আমাৰ এনিমিয়া যিসকলে ভুগি আছে বা তেজ কমি আছে বুলি কোৱা যায় বা কিছু লোকে কয় আইৰণ কমি আছে বুলি এই সকলোবোৰ সহায় কৰে ভিটামিন সি যদি আপোনালোকে আইৰণৰ লগত খায় কিহৰ কাৰণে কাৰণ আইৰণটো আমাৰ বডিত এবজৰ্ব কৰিবলৈ বা শুহিবলৈ বহুত কঠিন হয় দুটা ধৰণৰ আমি আইৰণ পাওঁ একচুৱেলি এটা আমি এনিমেলছ প্ৰটিনৰ পৰা পাওঁ আৰু এটা আমি শাক-পাচলিৰ পৰা পাওঁ যিটো আমি শাক-পাচলিৰ পৰা পাওঁ সেই আইৰণটো আমাৰ বডিয়ে এবজৰ্ব কৰিবলৈ বহুত টান পায় বা দিগদাৰ হয় সি ওলাই গুচি যায় সেই এবজৰ্পচনটো ঠিক কৰি ৰাখিবৰ বাবে আমি ভিটামিন সিটোৰ বহুত প্ৰয়োজন হয় তাৰ লগত যেনেকৈ ধৰি লওক আমাৰ শাক-পাচলিৰ ভিতৰত আমাৰ পালেং শাকৰ পৰা পাওঁ বা আমি ব্ৰকলিৰ পৰা পাওঁ বা ৰাজমাহৰ পৰা পাওঁ এনেকুৱা বা বাদামৰ পৰা পাওঁ এইখিনিতো বহুত হাই পৰিমাণে আইৰণ থাকে কিন্তু যদি আমি খাওঁ তথাপিতো আমাৰ আইৰণটো এবজৰ্ব নহয় কাৰণ বডিয়ে এবজৰ্ব কৰিবলৈ দিগদাৰ পায় যদি লগতে ভিটামিন সিটো ঠিক হৈ থাকে যিমানটো প্ৰয়োজন সিমানটো খাই থাকে তেনেহলে সহজ হৈ যায় আইৰণ এবজৰ্পচনত
তাৰে এটা চমু উদাহৰণ দি থওঁ যদি আপোনালোকে ৰাজমা বনাইছে বা মটৰ বনাইছে য'ত আমি বিশেষকৈ ৰাজমাত আইৰণটো বহুত হাই পৰিমাণে পোৱা যায় আৰু সেইটো এবজৰ্পশ্যন কৰিবলৈ লগত যদি বিলাহী ব্যৱহাৰ কৰে বা বিলাহীৰ চালাড খায় তেনেহ'লে তাৰ এবজৰ্পশ্যন কৰিবলৈ সহায় হয় তেনেকৈ মিক্স কৰি পেলাই খাদ্যখিনি খালে আইৰণ এবজৰ্পশ্যনত সহায় হ'ব এতিয়া যাওঁ ইয়াৰ পিছৰটো কাৰণ যিটো কাৰণত এই ভাইটামিন চিয়ে সহায় কৰে সেইটো হৈছে আমাৰ ইমিউনিটিটো আপোনালোকে জানেই বহুতে ভাইটামিন চি আমাৰ ইমিউনিটি বুষ্ট কৰে আৰু কিহৰ কাৰণে এই ইমিউনিটিটো আমাৰ বুষ্ট কৰে বা ইমিউনিটিটো বঢ়ায় সেইটো হৈছে আমাৰ যিটো WBC হোৱাইট ব্লাড চেলছ সিয়ে আমাৰ বডিত ফাইট কৰিবলৈ সহায় কৰে আমাৰ জাৰ্মছৰ ক্ষেত্ৰত বা জাৰ্মছ যেতিয়া এটেক কৰে বা যিকোনো বেমাৰে এটেক কৰে এই WBC বা হোৱাইট ব্লাড চেলছে ফাইট কৰে তাৰ এগেইনষ্টত আৰু এই WBC যিটো প্ৰডাকশ্যন সেইটো সহায় কৰে ভাইটামিন চিয়ে লগতে ই ডেষ্ট্ৰয়ো হৈ গৈ থাকে বডিত কিছুমান ডেষ্ট্ৰয় হয় আৰু কিছুমান নতুন প্ৰডাকশ্যন হয় যেতিয়া ডেষ্ট্ৰয়ো হয় সেই ডেষ্ট্ৰাকশ্যনতো অলপ কম ডেষ্ট্ৰাকশ্যন কৰিবলৈ সহায় কৰে আৰু তাৰো উপৰি ই স্কিনকো প্ৰটেকশ্যন হিচাপে দিয়ে স্কিন এটা প্ৰটেক্টিভ লেয়াৰ হয় আৰু স্কিনৰ ইমিউনিটিৰ বাবে বা স্কিনৰ প্ৰটেকশ্যনৰ বাবেও এই ভাইটামিন চি ব্যৱহাৰ কৰা যায় তো এতিয়া গম পালে যে অকল এটা ক্ষেত্ৰতে নহয় বহুত বিভিন্ন ক্ষেত্ৰতে এই ইমিউন ছিষ্টেমটোৱে আমাক সহায় কৰি থাকে ভাইটামিন চিটো যদি ঠিক পৰিমাণে আমি লৈ থাকোঁ এতিয়া যাওঁ এটা ইম্পৰ্টেণ্ট কথালৈ যিটো হৈছে আমি সকলোৱে জানো এতিয়া বহুতে কৰিছোঁ চাগে যে চৰ্দিত টেঙা খালে ভাল বা জ্বৰত টেঙা খালে ভাল বহুলোকে হয়তো বেয়া বুলি ভাবি থাকে কিন্তু মই ইয়াতে কৈ থওঁ যে টেঙা খালে জ্বৰৰ ক্ষেত্ৰত আৰু চৰ্দিৰ ক্ষেত্ৰত দুইটাৰ ক্ষেত্ৰতে আমাৰ ভাল হয় কাৰণ ভাইটামিন চিয়ে আমাৰ ইমিউন ছিষ্টেমটো ইম্প্ৰুভ কৰে এনেকুৱা নহয় যে ভাইটামিন চিয়ে আমাক চৰ্দিটো কমাই দিয়ে কিন্তু আমাৰ বডিত সিমানটো ক্ষমতা বঢ়াই দিয়ে যে ই ফাইট কৰিবলৈ সহায় কৰে আৰু সেইবাবে যিটো চৰ্দি আপোনালোকৰ হয়তো 10 দিন লাগিছিল বা 7 দিন লাগিছিল সেইটো হয়তো 3 দিনতে বা 2 দিনতে ভাল পাবলৈ সক্ষম হ'ব সেইবাবে ভাইটামিন চিটো চৰ্দিৰ ক্ষেত্ৰত আৰু জ্বৰৰ ক্ষেত্ৰতো খাব পাৰে বিৰাটেই ভাল হয় আৰু এটা নজনা কাৰণ যিটো কাৰণত আমাক সহায় কৰে সেইটো হৈছে আমাৰ মেমৰিৰ বাবে আমাৰ কিছু লোকৰ হয়তো বিশেষকৈ বয়সত বা বয়স নহ'লেও কেতিয়াবা আমাৰ পাহৰি যোৱাৰ গুণ এটা থাকে মেমৰি পাৱাৰটো কমি যায় পাহৰি যায় সঘনাই আৰু সেইটো ভাইটামিন চি ডেফিচিয়েঞ্চিৰ বাবেও হ'ব পাৰে সেইবাবে ভাইটামিন চিয়ে আমাক মেমৰি ইম্প্ৰুভ কৰি ৰাখিবলৈ বা ঠিক কৰি ৰাখিবলৈ সহায় কৰে ডিমেনচিয়া নিচিনা বেমাৰতো ভাইটামিন চিয়ে বহুত লাভজনক ফল দিয়া দেখা গৈছে এতিয়া আমাৰ ভাইটামিন চিটো কিমান প্ৰয়োজন হয় যিহেতু মই কৈছোৱেই আমাৰ বডিয়ে ষ্ট'ৰ কৰি ৰাখিব নোৱাৰে আমাৰ বডিয়ে প্ৰডাকশ্যনো কৰি নাথাকে সেইবাবে ভাইটামিন চিটো আমি ডেইলি খাব লাগে ভাইটামিন চি এনেকুৱা নহয় যে আমি ডেইলি খালে অপকাৰ কৰিব কাৰণ ই বডিত ষ্ট'ৰ হৈ নাথাকে বা ইয়াক প্ৰডাকশ্যন কৰিব নোৱাৰে সেইবাবে ৰেগুলাৰ 500 মিলিগ্ৰামছ mg আমাৰ প্ৰয়োজন হয় আমাৰ বডিটোৱে সঠিকভাৱে কাম কৰি থাকিবৰ বাবে এতিয়া আপোনালোকে ভাবিছে যে 500 মিলিগ্ৰামনো আমি কেনেকৈ জুখি কাম তাৰ বাবে মই কেইটামান খাদ্য আপোনালোকক কৈ দিম আৰু তাৰে ভিতৰত কেইটামান খাদ্যৰ কোৱান্টিটিও মই কৈ দিম কিমানটো কোৱান্টিটি খালে আপোনালোকে দিনটোত যিমানটো প্ৰয়োজন সিমানটো ভাইটামিন চি পাব পাৰে প্ৰথমটো হৈছে আমাৰ ভাইটামিন চি পোৱা যায় কেপচিকামৰ বিশেষকৈ হালধীয়া কেপচিকামটোত বহুত হাই পৰিমাণে ভাইটামিন চি থাকে লগতে সেউজীয়াটোতো আপোনালোকে পাব আৰু এই ভাইটামিন চিটো সঠিক পৰিমাণে দিনটোত কিমান কেপচিকাম খালে আমাৰ সঠিক পৰিমাণে ভাইটামিন চি পাম সেইটো হৈছে আমাৰ এটা ডাঙৰ কাপত বা বাটিত আধা কাপ বা আধা বাটি কেপচিকাম যদি আমি যেনেধৰণে নাখাওঁ সালাড কৰি খালে বেছি ভাল হয় যেতিয়া আমি বনাই দিওঁ বা কুক কৰি দিওঁ তেতিয়াহ'লে সেই তাৰ ভাইটামিনছবোৰ কমি যায় বুলি আপোনালোকে জানেই সেইবাবে সালাড হিচাপে খালে বা চুপ হিচাপে খালে ইয়াক বেছি পৰিমাণে ভাইটামিন চিটো পোৱা যায় আৰু আধা কাপ কেপচিকাম খালে দিনটোৰ বাবে যথেষ্ট আৰু এই কেপচিকামটোৱে যে আপোনালোকে ডেইলি খাই থাকিব লাগিব ভাইটামিন চিৰ বাবে তেনেকুৱা নহয় আজি ধৰি লওক ভাইটামিন চিৰ বাবে কেপচিকাম খালে কাইলৈ বেলেগ এটা ভাইটামিন চিৰ সোৰ্স আপোনালোকে খাব পাৰে সেই সোৰ্সকেইটা মই সেইবাবে গোটেইকেইটা কৈ যাম মিলাই মেলি ৰেগুলাৰলি খাই থাকিলে হ'ল তাৰ পিছৰটো হৈছে আমাৰ আমলখিত বহুত হাই পৰিমাণে আমাৰ ভাইটামিন চি পোৱা যায় সকলো ঘৰে ঘৰে থাকে আৰু সহজতে পোৱা হয় আৰু সেইবাবে আমলখিটো আপোনালোকে ৰেগুলাৰ খাব পাৰে আৰু আমলখিটো বহুত হাই পৰিমাণে ভাইটামিন চি থকাৰ বাবে ৰেগুলাৰ এটা আমলখি খালে আপোনালোকৰ যথেষ্ট ভাইটামিন চি খিনি পাবৰ বাবে এতিয়া যাওঁ তাৰ পিছৰটো খাদ্য হৈছে মধুৰিত আমি বহুতেই নাজানো চাগে মধুৰি এটা টেঙা ফল নহয় কিন্তু মধুৰিত আমাৰ বহুত হাই পৰিমাণে ভাইটামিন চি আমি পাওঁ আৰু এটা মধুৰি দিনটোত খালে যথেষ্ট সেই ভাইটামিন চি পাবৰ বাবে
তাৰপিছতে হৈছে আমাৰ বিলাহীটো ভাইটামিন চি পোৱা যায় আৰু বিলাহী ৰেগুলাৰ 1 কাপ বিলাহীতে আমি সেই যথেষ্ট পৰিমাণে ভাইটামিন চি পাওঁ আৰু ব্ৰকলি 1 কাপ ব্ৰকলিতে আমি যথেষ্ট ভাইটামিন চি পাওঁ আৰু ইয়াত যিহেতু বহুত হাই পৰিমাণে ভাইটামিন চি থাকে আপোনালোকে খাদ্যত ইনক্লুড কৰিব পাৰে তাৰপিছৰকেইটা খাদ্য মই নাম কৈ গৈ আছোঁ আপোনালোকে মন কৰিব আৰু এইকেইটা খাদ্য ৰেগুলাৰ যেনেকৈ মন যায় তেনেকৈ এদিন এটা খাদ্য খাব পাৰিব তাৰে ভিতৰত হৈছে কিৱি এটা ফলে যথেষ্ট হয় আৰু ৱাটাৰমেলন নেমু টেঙা কমলা টেঙা এই সকলোবোৰ খাদ্য বা ফল মূল খাব পাৰে অমিতাটো বহুত হাই পৰিমাণে ভাইটামিন চি পোৱা যায় আৰু লগতে লেচুটো আমি ভাইটামিন চি পাওঁ যেতিয়া ছিজন থাকে লেচুৱেও আপোনালোকক সহায় কৰিব পাৰে এইকেইটাই মূল খাদ্য আছিলে যিকেইটাই ভাইটামিন চিত সহায় কৰিব আৰু আপোনালোকে এতিয়া গম পাইছে কিমান খাব লাগে কেনেকৈ খাব লাগে আৰু কি ক্ষেত্ৰত ই সহায় কৰে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পায় সকলোৱে পাবৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব পুনৰ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ'ৰ যোগেৰে তেতিয়ালৈকে ধন্যবাদ